हेलो एवरीवन मोर अन्य এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। মোৰ এই ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ ফেসবুক পেজটো ফলো কৰি ল'ব। আমি এটা পথাৰলৈ আহিছো, যেহেতু মই ঘৰত আছোহি সেইকাৰণে পথাৰলৈ আজি 2 বছৰ মূৰত আহিছো। পথাৰখন ধান দাব হৈছে, আমাৰ যেহেতু ধান পকিছে সেইকাৰণে বাৰীয়েদি ধান এয়া আমাৰ দেউতাই বাবাই মানে ধান আনি পেলাই ইয়াত বাৰীত থৈ দিছে। ইয়াৰ পৰা ঠেলাত নিব, বিৰিয়াত এডোখৰ পথাৰৰ পৰা আনিছে আৰু এডোখৰ পৰা ঠেলাত ঘৰলৈ নিব। মই আহিছোঁ চাবলৈ, মানে এতিয়া চাবলৈ আহিছোঁ। কাইলৈৰ পৰা আমি ভালকৈ দাম। আজি 4 দিনমান হৈছে মায়ে দাইছে ধান। আমাৰ বাবাই ডাঙৰি কঢ়িয়াই আছে। এইডোখৰ পথাৰৰ পৰা মানে বিৰিয়াত আনিছে। এইবোৰ ধানখিনি পৰি গ'ল কালি, যিহেতু বতৰটো বেয়া আছিলে সেইকাৰণে আমাৰ বাৰী ধানবোৰ পৰি গ'ল। বৰষুণ দিলে নাই, ধানখিনি পৰি গৈছে। ধান আনিছে বিৰিয়াত আনি, মানে ইয়াত এই পাল পাৰি ইয়াত থৈছে। ইয়াৰ পৰা আকৌ সেই আনিব, আমাৰ ঠেলাত মানে ঘৰলৈ লৈ যাব। ময়ো আহিছোঁ আজি 2 বছৰৰ মূৰত। সেয়ে ব'লকচোন আপোনালোককো আমাৰ পথাৰখন দেখুৱামগৈ। এয়া আমাৰ ধুন আহি আছে, এয়া আমাৰ বাৰীৰ মাটি। বাৰীৰ ধানখিনি পৰি গ'ল, বাৰীৰ মাটিৰ কাৰণে। বাৰীৰ মাটি ধান পৰিলে, এইখিনি আমাৰ ধান। সৰু সৰু বা কোন তুমি চেনেহি চিনিলো তোমাক। মুখতে হাঁহিতি লৈ খুজি দুখুজি কৈ আহিছা মোকে জোকাবলৈ। দেখি ঐ দেখি পৰে কলিজা এয়া আমাৰ পথাৰত পাইছোহি। আহি আমাৰ ধুন ৰৈ আছে, সেই মায়ে দাই আছে। মাও আচলতে আজি দাম বুলি অহা নাছিলে। ৰাতিপুৱা বৰষুণ দিছিলে, ৰাতিপুৱা সময়ত বতৰ বেয়া যে সেইকাৰণে এনেই চাবলৈ আহিছিলে। ধান দাইছেহি, এয়া আমাৰ পথাৰ দালে। আৰু আচলতে ওচৰত কোনো দাৱনি নাই, আজি দাৱনি নাই। বতৰ বেয়া কাৰণে অহা নাই, মানে পাছবেলা হ'ল। এতিয়া 2টা বাজিলেহি আৰু ক'তনো এতিয়া দাৱনি আহিব। এতিয়া আকৌ ৰ'দ পুৰা ওলাইছে, ৰ'দ চেঙা ধৰিছে। এতিয়া আমাৰ বাবাই মানে ডাঙৰি কঢ়িয়াই আছিলে। আমি বোলো চাই আহোঁগৈচোন এনে, সেইকাৰণে মায়ে হাততে এনেই কাঁচি এখন লৈ আহিছিলে। এবাৰ ৰ'দ ওলালত মায়ে অকণমান দাই দিছে, অকণমান চমু চাপক বুলি। এয়া কালি দাই থৈ গ'ল এইফালে। সি পাৰে চিতা মাটিত ডাল আছিলে, এইবোৰ পকিলে আৰু ভালকৈ। এয়া আমাৰ মা দাই আছে। এয়া আমাৰ বাবাই ডাঙৰি আনি আছে। এইফালে মোৰ মায়ে দাই আছে ধান।
এইফালে ময়ো অকণমান ধান দাই দিছোঁ, বহু দিনৰ মূৰত দাইছোঁ, যিহেতু অলপমান লাহে লাহে দাইছোঁ, যিহেতু কাইলৈৰ পৰা আমি ভালকৈ ধান দাম বুলি আহিম আৰু আজি এনেই চাবলৈ অহাত অকণমান মা কাঁচিখনকে লৈ পেলাই দাইছোঁ, মা ৰৈ দিছে। আগতে যে আমি বহুত ধান দাওঁ, মাৰ লগত ৰাতিপুৱা 9টাতে আহোঁ, আকৌ সন্ধিয়াহে মা যেতিয়া উভতে আমি মাৰ লগত তেতিয়াহে উভতো, বা আৰু মই সদায় আগতে আহোঁ। এতিয়া 2 বছৰ অহা নাই, 2 বছৰৰ মূৰত বাহুৰ বলেৰে হালত মুঠিতে ধৰিবা, হঠাৎ উপচি সেউজী ধাননি কৰিবা, দুহাত সাৱৰি ধানৰ ডাঙৰি বান্ধিবা, বাঘৰ ভোগালী সদায় আহিব দেখিবা। হিয়াকে উজাৰি জনালো প্ৰণতি, ও প্ৰীতিৰ সফুৰা মোৰ চিৰ চেনেহী। আমি আমাৰ পথাৰত বহি আছোঁ, যিহেতু ৰ'দ দিছে। আমি আজি ধান দাম বুলি অহা নাছিলোঁ, এনেই চাবলৈ আহিছিলোঁ। ধান দাম বুলি অহা নাছিলোঁ যিহেতু কালি ৰাতি বৰষুণ দিছিলে, সেই বতৰটো অকণমান বেয়া গৈ আছিলে পিছবেলা সময়ত, তেতিয়া অকণমান 2টাই বাজিলে আৰু ৰ'দ ওলাইছে, এনেই চাবলৈ আহিছিলোঁ। তো মায়ে হঠাৎ কাঁচি এখন লৈ আহিছিলে আৰু এনেই মানে মায়ে দাই দিলত আমি আলিতে বহি আছোঁ, ধুন আৰু আলিত বহি আছোঁ। ৰ'দ দিছে, এতিয়া আকৌ ৰ'দে পূৰা ধৰিছে, ৰ'দ চেঙাই এইভাগে, ৰাতিপুৱা ৰ'দেই নাছিলে। মা আকাশখন চাওকচোন কিমান ধুনীয়া লাগিছে। ধুনীয়াকৈ বতাহ মাৰি আছে, অলপ অলপ ভাল লাগিছে। ইজনী মই, মা, ধুন, মিনে দা, এনেই আমি ৰৈ আছোঁ আলিতে। এতিয়া আকৌ ৰ'দে এনেকুৱা ধৰিছে, বৰষুণৰ পাছৰ ৰ'দ চিঙাই বহুত ধৰে। আমি পথাৰৰ পৰা উভতি লৈ মায়ে দাই আছে, মায়ে কাঁচি এখন অকলে নিছিলে কাৰণে মায়ে দাই আছে। আমি আকৌ বাৰী পালোহি আহি, ধুন আৰু মই গুচি আহিলোঁ। দেউতাই বাবাই মানে ডাঙৰি কঢ়িয়াই আছে, ঘৰতো কোনো নাই, সেইকাৰণে গুচি আহিলোঁ। আজিতো দাম বুলি অহা নাছিলোঁ, আমি দামহে কাইলৈৰ পৰা ভালকৈ, সেইকাৰণে ধুন আৰু মই ঘৰলৈ গুচি আহিলোঁ। মই এতিয়া বাৰীয়েদি আহি আমাৰ ৰাস্তাই দি আৰু ক'ত মই নাযাওঁ, তই লৈ আহিবি। এখন আমাৰ পুৰণা বাৰী, হিয়াকে উজাৰি জনালো প্ৰণতি, ও প্ৰীতিৰ সফুৰা মোৰ চিৰ চেনেহী। ও প্ৰীতিৰ সফুৰা মোৰ চিৰ চেনেহী। উপজা গাঁওখনি মোৰে ও গাঁওখনি, উপজা গাঁওখনি মোৰে ও গাঁওখনি। হিয়াকে উজাৰি জনালো প্ৰণতি, ও প্ৰীতিৰ সফুৰা মোৰ চিৰ চেনেহী। ও প্ৰীতিৰ সফুৰা মোৰ চিৰ চেনেহী। উপজা গাঁওখনি মোৰে ও গাঁওখনি, উপজা গাঁওখনি মোৰে ও গাঁওখনি।